ভাত পানী খাই আহিছে নে নোখোৱাকৈ আহিছে? এটা প্ৰমোদ বৰুৱাই ভাত খুৱাব নে নাই? নোখোৱাই। তে অহাবাৰ প্ৰমোদ বৰুৱাক একদম ফাইন কৰাই ডাবল খাই ল'ব, ঠিক আছে? আজি ভাত নোখোৱাকৈ গ'ল। বাকী সকলোৰে খবৰ ভাল নহয়? এইফালে ভাল, পুৰা ভাল, এইফালে ভাল। তেতিয়া যদি সকলোৰে ভাল, মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি। একদম নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে শুনিব লাগিব, সেইকাৰণে জোৰ কৰি ক'ব লাগিব, হ'ব? ভাৰত মাতা কি, ভাৰত মাতা কি। এতিয়া ভাল লাগিছে। মই কিয় দিল্লীত শুনাকৈ ভাৰত মাতা জয় কৰিব কৈছো, কাৰণ এই মেডিকেল কলেজৰ আধাৰশিলা অমিত শ্বাহ ডাঙৰীয়াই কৰিছিল। মোক মাজে মাজে সুধি থাকে কলেজ ষ্টাৰ্ট হোৱা কি নেই? ময়ো লাজতে কোৱা নাছিলো, কিন্তু আজি এতিয়া কৈছো যে আজিৰ পৰা হৈ গ'ল আৰু, ঠিক আছে? আৰু এই কলেজৰ কণ্ট্ৰেক্টৰটো সন্মুখত বহি আছে। যদি 3 বছৰৰ ভিতৰত কলেজ খতম নকৰে, ইয়াক সকলোৱে গামোচা পিন্ধাব লাগিব, 1 লাখখন গামোচা পিন্ধাই দিব লাগিব যে কাম হোৱা নাই বুলি, ঠিক আছে? আজি আমাৰ সভাত উপস্থিত অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, তামুলপুৰৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া, আজি আমাৰ সভাখনৰ গৃহস্থ তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী ডাঙৰীয়া, বিটিআৰৰ উপ কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী ডাঙৰীয়া, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া, ৰণেন্দ্ৰ নাৰ্জাৰী, ধৰ্মনাৰায়ণ দাস, দেওবৈচা বড়ো, ৰাকেশ ব্ৰহ্ম, গৌতম দাস, দিগন্ত বৰ্মন, আমাৰ সকলো EM, সন্মানীয় বিধায়ক ভূপেন বৰা, আমাৰ বিটিআৰৰ EM অৰূপ দে ৰেওৰুৱা নাৰ্জাৰী, আমাৰ মাজত উপস্থিত বিটিআৰৰ প্ৰধান সচিব অনুৰাগ গোৱেল, জিলা উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, গড়কাপ্তানী বিভাগৰ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভিক্টৰ দাস, তামুলপুৰ সমষ্টিৰ আৰু আজিৰ সভাত সমবেত মোৰ শ্ৰদ্ধাৰ ৰাইজ, আইসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, বঙাইগাঁও, নলবাৰী আৰু আজি তামুলপুৰলৈ আমি বিকাশৰ ভাগীৰথী যাত্ৰাক লৈ অহাৰ বাবে চেষ্টা কৰিছোঁ। অহা 15 দিনৰ ভিতৰত অসমৰ আমি 11খন জিলালৈ যাম আৰু 15,000 কোটি টকাতকৈও অধিক প্ৰকল্পৰ কাম আমি উদ্বোধন কৰিম, নহ'লে আৰম্ভ কৰিম। মোৰ মনত আছে বিটিআৰৰ ইলেকশ্যনৰ সময়তে হওক, তামুলপুৰৰ বিধানসভাৰ নিৰ্বাচনেই হওক বা উপ নিৰ্বাচনেই হওক, বিটিআৰৰ ৰাইজক উদ্দেশ্য কৰি, তামুলপুৰৰ ৰাইজক উদ্দেশ্য কৰি মই বহু প্ৰতিশ্ৰুতি দিছিলোঁ। বহুতৰ মনত সন্দেহ আছিল যে এইবিলাক নিৰ্বাচনী বক্তব্য হ'ব নেকি। নাগিৰজুলিত যোনেই যায় সিনেই প্ৰতিশ্ৰুতি দিয়ে যে মটঙাৰ ওপৰত দলং বনাম। যোনে তামুলপুৰত নিৰ্বাচনত আহে সকলোৱে কয় পাগলাদিয়াৰ ওপৰত দলং বনাম। কিন্তু কামবিলাক হোৱা নাছিল, মানুহেও বিশ্বাস কৰা নাছিল। কিন্তু আজি মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে অত্যন্ত গৌৰৱেৰে সৈতে আপোনালোকৰ ওচৰত থিয় দিছোঁ যে আজিৰ পৰা তামুলপুৰৰ বিকাশৰ এক নতুন যাত্ৰা আজিৰ পৰা আৰম্ভ হ'ল। শ্ৰদ্ধাৰ ৰাইজ, যোৱা বছৰ 23 জানুৱাৰী তাৰিখে অৰ্থাৎ অসম চৰকাৰৰ এক অধিসূচনাৰে আমি এক প্ৰকাৰ ক'ব গ'লে এই বছৰে হৈ আছে, জানুৱাৰীত আমি ভৰি দিয়া নাই এতিয়াও, প্ৰায় 11 মাহ আগতে আমি তামুলপুৰ জিলাখনক নিৰ্মাণ কৰিছিলোঁ আৰু বিটিআৰৰ ই 5খন জিলা হিচাপে আজি অসমৰ মানচিত্ৰত চিহ্নিত হৈছে।
তামুলপুৰৰ নামৰ উৎপত্তি কেনেকৈ হ'ল এটা জনপ্ৰবাদ মতে ইংৰাজে কোট পাতি ভুটীয়াসকলৰ সৈতে ইয়াত যুঁজ কৰিছিল ব্ৰিটিছে তম্বু টানিছিল সৈন্য আছিল ভুটীয়াসকলে ইয়াক জ্বলাই দিছিল আৰু তম্বু পৰি দিয়াৰ বাবে এই জাগাখিনিৰ নাম প্ৰথমতে তম্বুপুৰা তাৰ পিছত তামুলপুৰ আৰু পিছলৈ তামুলপুৰ হোৱা বুলি বহুতে মত পোষণ কৰে তামুলপুৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় সীমাৰ সৈতে আমাৰ সংলগ্ন হৈ আছে তামুলপুৰৰ ৰাইজে যথেষ্ট কৃষি কাম কৰে ইয়াত বড়ো ধানৰ উৎপত্তি হয় বিভিন্ন প্ৰকাৰৰ শাক শস্যৰ উৎপাদন হয় পশুপালনৰ কাম ৰাইজে কৰে গোপালনৰ কাম ৰাইজে কৰে মৎস্য পালনৰ কাম ৰাইজে কৰে এক প্ৰকাৰ তামুলপুৰ অসমৰ স্বাৱলম্বিতাৰ এক পৰিচয় বুলি ক'লেও ভুল কৰা নহ'ব তামুলপুৰলৈ যেতিয়াই মই আহোঁ মই এখন ক্ষুদ্ৰ অসম ইয়াত দেখা পাওঁ তামুলপুৰলৈ আহিলে অসমীয়া ভাষী লোকসকলক লগ পাওঁ সত্ৰৰ ইয়াতে বৰ্ণিমান চাকি জ্বলি আছে বড়ো ভাই ভনীসকলক লগ পাওঁ খেৰাই নৃত্য আৰু আমাৰ সকলো ধৰণৰ সংস্কৃতিৰে বড়ো জাতি ইয়াতে এক বৰ্ণিল জাতি হিচাপে পৰিচয় দি আহিছে আমাৰ ইয়াত চাহ বাগিচাৰ ৰাইজ আছে আমাৰ ইয়াত বঙালী ভাষীৰ ৰাইজ আছে আমাৰ ইয়াত গোৰ্খা সম্প্ৰদায়ৰ ৰাইজ আছে আমাৰ ইয়াতে হিন্দী ভাষীও ৰাইজ আছে এক প্ৰকাৰ ক'ব গ'লে সমগ্ৰ অসমখনৰ প্ৰতিবিম্ব আমি ইয়াতে দেখা পাওঁ এই বিশাল ভূখণ্ডৰ এক ডাঙৰ ইতিহাস আছে মহিৰংগ দানৱ নৰকাসুৰ বান ৰজা ভীষ্মক ৰজা ভগদত্ত হিড়িম্বাৰ পৰা আদি কৰি তুলাৰাম সেনাপতিলৈকে বিভিন্নজন ৰজাই আমাৰ কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ শাসন কৰিছিল আৰু তামুলপুৰ ঐতিহাসিক কালৰ পৰাই প্ৰাগজ্যোতিষপুৰ আৰু অসমৰ এক গৌৰৱময় স্থান আছিলে আমাৰ ইয়াৰে ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয়ে আৰু আন জনগোষ্ঠীসমূহে আমাৰ জাতি গঠন প্ৰক্ৰিয়াত এক ডাঙৰ ভূমিকা আগবঢ়াইছে মই বিশ্বাস কৰোঁ আজি তামুলপুৰৰ যি উন্নতিৰ প্ৰতিচ্ছবি আমি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ ইয়ে আমাৰ অসমীয়া বড়ো ভাষীৰ মাজত একতাৰ বীজ সুদৃঢ় কৰিব আমাৰ অসমৰ সামগ্ৰিক উন্নয়নৰ যজ্ঞত বঙালী ভাষী আমাৰ চাহ জনগোষ্ঠীৰ লোক গোৰ্খা ভাই বন্ধুসকল হিন্দী ভাষী লোকসকল সকলোকে সমাহিত কৰিব মই আশা কৰোঁ আজি তামুলপুৰৰ উন্নয়নৰ এই স্মৰণীয় দিনটোত আমি পুনৰ এবাৰ বিটিআৰ আৰু অসমৰ উন্নয়নৰ কাৰণে সংকল্পবদ্ধ হ'ম মই আজি অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিশ্বজিৎ দৈমাৰী আজি অসম বিধানসভাৰ অধ্যক্ষৰ আসনত অধিষ্ঠিত হৈছে এই তামুলপুৰৰে সুসন্তান প্ৰমোদ বড়ো আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী পদত আজি অধিষ্ঠিত হৈছে এক প্ৰকাৰ ক'ব গ'লে তামুলপুৰে আজি অসমৰ ৰাজনীতি আৰু অসমৰ উন্নয়নৰ এক নতুন পৰিচয় আপোনালোকে দাঙি ধৰিবলৈ সক্ষম হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়াই তামুলপুৰলৈ আহোঁতে সকলো জনগোষ্ঠীৰ লোকে যি ধৰণে বড়ো সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰিলে সফল কৰিলে ইও তামুলপুৰৰ সংস্কৃতিবান জীৱনৰ পৰিচয় দিছে মই তামুলপুৰবাসী ৰাইজক বহুত অভিনন্দন জনাইছোঁ জিলা গঠন হ'ল মাজে মাজে প্ৰশ্ন হয় আন অফিচবিলাক কেতিয়া হ'ব মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আৰু 6 মাহৰ ভিতৰত তামুলপুৰত সকলো জিলা কাৰ্যালয় স্থাপন হ'ব আৰু তামুলপুৰৰ পূৰ্ণাংগ জিলাৰ পৰিচয় আপোনালোকৰ সন্মুখত ভাহি উঠিব শ্ৰদ্ধা ৰাইজ যোৱাকালি মই নলবাৰীত উপস্থিত হৈ আমাৰ অসমখনৰ উন্নয়নৰ যি গতি তাৰ ওপৰত এটা ধাৰণা দাঙি ধৰিছিলোঁ আজি আপোনালোকে চিন্তা কৰক
আমাৰ অসমখন এখন পিছপৰা ৰাজ্য আছিল আজি বিটিআৰৰ 5খন জিলা এই 5খন জিলাৰ মাজত আজি আমাৰ 2খনকৈ মেডিকেল কলেজ হ'ল আজি আমাৰ নামনি অসম এটা অসমৰ ভিতৰতে পিছপৰা অঞ্চল বুলি কোৱা হৈছিল আজি গুৱাহাটীত 2খনকৈ মেডিকেল কলেজ হ'ল অলপ ওলাই আহক সাংসাৰীত এইমছ হ'ল আৰু অলপ আহক তামুলপুৰত মেডিকেল কলেজ হ'ল নলবাৰীত মেডিকেল কলেজ হ'ল বৰপেটাত মেডিকেল কলেজ হ'ল বঙাইগাঁৱত মেডিকেল কলেজ হ'ল ধুবুৰীত মেডিকেল কলেজ হ'ল অলপমান উত্তৰ অসমলৈকে আহক উত্তৰ অসমত দেখিব তেজপুৰত মেডিকেল কলেজ হ'ল বিশ্বনাথ চাৰিআলিত মেডিকেল কলেজ হ'ল লখিমপুৰত মেডিকেল কলেজ হ'ল অহা 18 তাৰিখৰ পৰা আমি ধেমাজিত মেডিকেল কলেজৰ কাম আৰম্ভ কৰিম মধ্য অসমৰ ফালে চকু দিয়ক মৰিগাঁও আৰু নগাঁও মধ্য অসমৰ 2খন জিলা নগাঁৱত মেডিকেল কলেজৰ কাম পূৰ্ণ হ'ল আৰু অহা কালিৰ পৰা আমি মৰিগাঁৱত মেডিকেল কলেজৰ কাম আৰম্ভ কৰিম উজনিলৈ চকু দিয়ক গোলাঘাটত মেডিকেল কলেজৰ কাম 9 তাৰিখে আৰম্ভ হ'ব যোৰহাটত মেডিকেল কলেজ আমি আৰম্ভ কৰিলো শিৱসাগৰত মেডিকেল কলেজ অহা বছৰ আৰম্ভ হ'ব চৰাইদেউত মেডিকেল কলেজ সম্পূৰ্ণ হোৱাৰ পথত ডিব্ৰুগড়ত আগত মেডিকেল কলেজ আছে অহা বছৰ তিনিচুকীয়াতো মেডিকেল কলেজ আমি আৰম্ভ কৰিম আধাৰশিলা নহয় আজি অসমৰ চাৰিওফালে উন্নয়ন আৰু নতুন দিগন্তৰ এডাল বহনিমান শিখা আমি সকলোৱে দেখিবলৈ পাইছো বহুতে কয় যে হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ দিছো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই মোক ধন্যবাদ দিলে কেশৱ মহন্তই মোক ধন্যবাদ দিলে প্ৰমোদ বড়ুৱেও মোক ধন্যবাদ দিলে কিন্তু মই এষাৰ কথাতে ধন্যবাদ জনাম অসমবাসী ৰাইজক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আপোনালোকৰ আশীৰ্বাদৰ বাবে আজি আমি অসমত বিকাশৰ এই গংগা নমাই আনিব পাৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদাৰ আৰ্থিক সাহায্য অমিত শাহ ডাঙৰীয়াৰ সহযোগিতা আৰু যোৱা 1.5 বছৰত অসমবাসী ৰাইজে নিৰ্মাণ কৰা শান্তিৰ পৰিৱেশ ইয়ে হৈছে আমাৰ চালিকা শক্তি মই যোৱাকালিও নলবাৰীত কৈছো যে অসমৰ ৰাইজক আকৌ এবাৰ মই অনুৰোধ কৰিম যোৱা 1.5 বছৰ আমি যেনেকৈ শান্তি ৰাখিছো আৰু যদি অহা 5টা বছৰ আমি অসমত শান্তি সম্প্ৰীতি ৰাখিব পাৰো আমি সোণৰ অসম বনাব নোৱাৰিলেও অসমক ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ মাত্ৰ 5টা বছৰ অসমত ধৰ্ণা হ'ব নালাগে ধৰ্মঘট হ'ব নালাগে আন্দোলন হ'ব নালাগে অসমত বন্দুকৰ শব্দ মানুহে শুনিব নালাগে আমি চাব এই অসমখনক ভূপেন হাজৰিকাই কৈ যোৱাৰ দৰে ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশলৈ আমি ৰূপান্তৰ কৰিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ অসমে বহুত কান্দিলে যোৱা কেইবাটাও বছৰ কেতিয়াবা অসমে বানপানীৰ কাৰণে কান্দিলে কেতিয়াবা আন্দোলনে মানুহৰ বুকু খুদা কৰিলে কেতিয়াবা সন্ত্ৰাসবাদীৰ বন্দুকৰ শব্দই অসমক কন্দুৱালে কেতিয়াবা আমাৰ চৰকাৰৰ অনিহা আৰু অমনোযোগিতাই অসমৰ ৰাইজক কন্দুৱালে এতিয়া আমি অসমৰ বুকুলৈ হাঁহিবোৰ কঢ়িয়াই আনিব খুজিছো 1 লাখ চৰকাৰী নিযুক্তিৰ জৰিয়তে আমি অসমৰ যুৱক শক্তিক এটা নতুন দিনৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছো আজি মই ধন্যবাদ জনাম বিটিআৰৰ নেতৃত্বক আপসুৰ নেতৃত্বক যে তেওঁলোকৰ আজি সাহসী নেতৃত্বই বিটিআৰক সমগ্ৰ ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং আৰু কোকৰাঝাৰক এটা শান্তিৰ দ্বীপলৈ ৰূপান্তৰ কৰিলে মই প্ৰমোদ বড়ো ডাঙৰীয়াক অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম আমাৰ তামুলপুৰত বাস কৰি থকা অসমীয়া মানুহখিনি গুৰ্খা মানুহখিনি বঙালী মানুহখিনি হিন্দীভাষী মানুহখিনি চাহ বাগিচাৰ মানুহখিনিয়ে যাতে মাটিৰ অধিকাৰ পায় তেখেতসকলে যাতে মাটি
কিনা বিক্ৰী কৰাৰ সুবিধা পায় তাৰ বাবে মই প্ৰমোদ বড়ো ডাঙৰীয়াক নেতৃত্ব ল'বলৈ অনুৰোধ কৰিম 2003 চনত আমি যেতিয়া বিটিচিৰ চুক্তি কৰিছিলো তেতিয়াই আমি কৈছিলো যে 2003 চনৰ আগত বাস কৰি থকা প্ৰতিজন লোকে মাটিৰ অধিকাৰ পাব ইয়াত বহুত অঞ্চল আছে ভিজিআৰ পিজিআৰৰ বাবে মানুহে মাটিৰ অধিকাৰ পোৱা নাই আন কিবা কিবি কাৰণত মাটিৰ অধিকাৰ পোৱা নাই প্ৰত্যেকটো ব্লকত গৈ প্ৰত্যেকটো এমএসসি সমষ্টিত গৈ এজন মানুহেও শেষজন খিলঞ্জীয়া মানুহেও যাতে মাটিৰ অধিকাৰ পায় তাৰ বাবে কাম কৰিবলৈ মই বিটিআৰৰ নেতৃত্বক আহ্বান জনাম শ্ৰদ্ধাৰ ৰাইজ আমি বহুত কান্দিলো এতিয়া এই কান্দোনবিলাক হাঁহিলৈ ৰূপান্তৰ কৰাৰ সময় অসমৰ প্ৰগতিক এক দুৰ্বাৰ গতি প্ৰদান কৰাৰ সময় অসমৰ প্ৰগতিক এক নতুন দিগন্তলৈ লৈ যোৱাৰ সময় শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ পিছত যেতিয়া অমিত শাহ ডাঙৰীয়াই ইয়াতে শংকৰদেৱ কলাক্ষেত্ৰত তামুলপুৰ মেডিকেলৰ আধাৰশিলা স্থাপন কৰিছিল তামুলপুৰৰ মানুহৰ মাজতো সন্দেহ আছিল যে মেডিকেল হ'বনে নাই আজি মই আপোনালোকক অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে এই তামুলপুৰ মেডিকেল কলেজখন নিৰ্মাণৰ বাবে আমি 686 কোটি টকাৰ অনুমোদন দিছো আৰু আজিৰ পৰাই তামুলপুৰত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব শ্ৰদ্ধাৰ ৰাইজ ইয়াৰ পিছত আহিলে যে আমাৰ তামুলপুৰৰ যুৱ বিধায়ক জলেনৰ নেতৃত্বত তামুলপুৰত আজিৰ পৰা এখন মিনি ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হ'ব লাহে লাহে সেই ষ্টেডিয়ামখনক আমি পূৰ্ণাংগ ৰূপ দিম আপোনালোকৰ সহযোগিতা কামনা কৰিছো আজি আমাৰ বাক্সা মুছলপুৰ আৰু তামুলপুৰৰ মাজত আমাৰ সম্পৰ্কত জটি পৰিছিলে পাগলাদিয়া নদীখনৰ কাৰণে পাগলাদিয়া নদীৰ বাবে মুছলপুৰৰ ৰাইজ ৰঙিয়ালৈ আহোতে বহুত দেৰি দূৰকৈ আহিব লাগে গুৱাহাটীলৈ যাওঁতেতো আৰু সময় লাগে আজি আমাৰ উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ আগ্ৰহত আজি আমি 3খনকৈ পাগলাদিয়াৰ ওপৰত আৰু কালাৰ ওপৰত 3খনকৈ আমি দলং নিৰ্মাণ কৰিব খুজিছো এখন 860 মিটাৰৰ এখন 150 মিটাৰৰ এখন 30 মিটাৰৰ ইয়াৰ জৰিয়তে কুমাৰীকটা আৰু নয়া বস্তিৰ মাজত আমাৰ সম্পূৰ্ণভাৱে যাতায়াত আৰম্ভ হ'ব আৰু ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা এই আঁচনিখনৰ বাবে 250 কোটি টকাৰ অনুমোদন জনাইছে শ্ৰদ্ধাৰ ৰাইজ আমি নিৰ্বাচনৰ সময়ত নাগৰিজুলিত ভোট বিচাৰি যাওঁ কিন্তু নাগৰিজুলি ৰাইজে বহু দিনৰ পৰা বাল্টি আৰু মটংগাৰ ওপৰত দলং 4খন দাবী কৰি আহিছিল আজি মই অত্যন্ত আনন্দিত যে এই 4খন দলঙৰ কাম আমি আজিৰ পৰা আৰম্ভ কৰিব পাৰিম আপোনালোকে চিন্তা কৰক এই গোটেইবোৰ আঁচনি হৈ যোৱাৰ লগে লগে তামুলপুৰৰ পৰিৱেশ কেনেকুৱা কাৰণে পৰিপূৰ্ণ হ'ব আগতে এখন পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণৰ কাম চলি আছে আজি পাগলাদিয়া আৰু কালাৰ ওপৰত নিৰ্মিত এই দলং কেইখনে আমাৰ পৰিৱেশ সম্পূৰ্ণ সলনি কৰিব তামুলপুৰ মুছলপুৰৰ ৰাইজক উত্তৰ গুৱাহাটীৰ ব্ৰিজেৰে এতিয়া ফাঁচী বজাৰ গৈ পাওঁতে মাত্ৰ 40 মিনিট সময় লাগিব তাতকৈ আৰু বেছি সময় নালাগে কাৰণ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ 6 তৰপীয়া দলঙৰ কামো 6 লেন ব্ৰিজো আমি 23 চনৰ ডিচেম্বৰত শেষ কৰিম পুনে পুনে আমি গৈ ফাঁচী বজাৰ পাম মালিগাঁও জালুকবাৰী আমিনগাঁও আমি দেখা পাব নালাগে ডাইৰেক্টলি আমি উত্তৰ গুৱাহাটীত গৈ উপস্থিত উত্তৰ গুৱাহাটীৰ পৰা আমি গৈ ফাঁচী বজাৰত উপস্থিত হ'ব পাৰিম এই প্ৰকল্পসমূহে আজি আমাৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আনিব মোক প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে তামুলপুৰত মেডিকেল কলেজ হ'ব কিন্তু মেডিকেলত তামুলপুৰৰ ল'ৰা পঢ়িব নোৱাৰিব কাৰণ তামুলপুৰৰ কোনো এখন কলেজতে সায়েন্স ষ্ট্ৰীম নাই আজি মই আপোনালোকৰ আগত ঘোষণা কৰিছো যে অহা শৈক্ষিক বৰ্ষৰ পৰা তামুলপুৰৰ যিকোনো এখন কলেজত বিজ্ঞান শাখা আমি প্ৰৱৰ্তন কৰিম
যাতে তামুলপুৰৰ যুৱক যুৱতীয়ে এই মেডিকেল কলেজখনত পঢ়ি ডক্টৰ হ'ব পাৰে। আজি আমাক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ গ'ল। তামুলপুৰত মেডিকেল কলেজ হ'ব, তামুলপুৰলৈ অসমৰ পৰা ছাত্ৰ ছাত্ৰী আহিব, দেউতাক মাক আহিব। তামুলপুৰত পাগলাদিয়াৰ ওপৰত দলং হোৱাৰ লগে লগে বহুত মানুহে নেশ্যনেল হাইৱে দি নগৈ এই তামুলপুৰৰ নৈসৰ্গিক দৃশ্যৰে তেওঁলোকে নামনি অসমলৈ যোৱাৰ বাবে গাড়ী দি এইফালেদি অহা যোৱা কৰিব। তামুলপুৰত এই ধৰণৰ উন্নয়নমূলক কাম কাজে তামুলপুৰৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আনিব। এই পৰিৱৰ্তনৰ লগত খাপ খুৱাই তামুলপুৰৰ ৰাইজেও নিজক নতুন দিনৰ বাবে প্ৰস্তুত কৰি ল'ব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, অসমত এফালে আমি বিকাশৰ গংগা নমোৱাৰ কাম কৰিছোঁ, আনফালে আমি দৰিদ্ৰতা নিৰ্মূলৰ বাবেও আমি এফালৰ পৰা আঁচনি হাতত লৈছোঁ। মই আপোনালোকক ২-৩টা আমাৰ ৰাজ্য চৰকাৰে দুখীয়া মানুহৰ বাবে লোৱা আঁচনিৰ বিষয়ে মই আপোনালোকক জনাব খুজিছোঁ। অহা ১২ ডিচেম্বৰৰ পৰা আমাৰ অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণৰ কাম আৰম্ভ হ'ব। তামুলপুৰ সমষ্টিৰ ৬,০০০ আৰু নতুনকৈ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেই ধৰণে মুছলপুৰতো ৬,০০০ পৰিয়ালে পাব বা আমাৰ ওদালগুৰি পানেৰীতো ৬,০০০ পৰিয়ালে পাব। আৰু এইবাৰ পোনছাতে আমি ১২৫০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। সকলো দুখীয়া ৰাইজক আমি এই অৰুণোদয় আঁচনিৰ জৰিয়তে সামৰিব খুজিছোঁ। যোৱাবাৰ যেতিয়া আমি তামুলপুৰত অৰুণোদয় আঁচনি দিছিলোঁ, বহু লোকে অৰুণোদয় আঁচনি পোৱা নাছিল বা তেওঁলোকৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ ওপৰত বহুখিনি প্ৰশ্নবোধক চিন থাকি গৈছিল। তামুলপুৰৰ উপায়ুক্ত মহোদয়ক মই অনুৰোধ কৰিম, এইবাৰ যাতে তামুলপুৰৰ আটাইতকৈ দুখীয়া ৬,০০০ পৰিয়ালক আমি যাতে অৰুণোদয় আঁচনি দিব পাৰোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অৰুণোদয় আঁচনিৰ লগে লগে প্ৰধানমন্ত্ৰী আমালৈ দিয়া বিনামূলীয়া চাউলৰ যাতে আমি সুবিধা ল'ব পাৰোঁ, তাৰ বাবে তামুলপুৰৰ আৰু ৭,০০০ পৰিয়ালক আমি নতুনকৈ বিনামূলীয়া চাউলৰ ৰেচন কাৰ্ড আমি দিব খুজিছোঁ। সেই কামো ৬,০০০ লোকে অৰুণোদয় পাব, ৭,০০০ লোকে বিনামূলীয়া ৰেচন কাৰ্ড পাব। আৰু এটা আমি সিদ্ধান্ত লৈছোঁ, এতিয়া যাৰ হাততে ৰেচন কাৰ্ড নাথাকিব কিয়, সি ভাৰতবৰ্ষৰ নিৰ্বাচিত হস্পিটালসমূহত ৫ লাখ টকালৈকে মুখ্যমন্ত্ৰী আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আঁচনিৰ সহায়ত ৫ লাখ টকালৈকে হস্পিটালত বিনামূলীয়া ট্ৰিটমেণ্ট কৰাৰ সুবিধা পাব। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় পাব, বিনামূলীয়া চাউলৰ কাৰ্ড পাব আৰু চাউলৰ কাৰ্ড থকা সকলে হস্পিটালত ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া ট্ৰিটমেণ্টৰ সুবিধা পাব। আৰু এই তিনিওটা আঁচনি আমি বহাগ বিহুৰ আগতে শেষ কৰিব খুজিছোঁ। অৰ্থাৎ বহু সময় নষ্ট নকৰি বহাগ বিহুৰ ভিতৰতে এই আঁচনিসমূহৰ আমি হিতাধিকাৰীসমূহ নিৰ্বাচিত কৰিব খুজিছোঁ, যাতে বহাগ বিহুৰ পৰা ৰাইজে বিনামূলীয়া চাউল পাব আৰম্ভ কৰে। বহাগ বিহুৰ পৰা নতুন অৰুণোদয় হিতাধিকাৰীসকলেও যাতে তেওঁলোকৰ একাউণ্টত টকা পাব পাৰে। ইয়াৰ উপৰিও আমি মাইক্ৰ' ফাইনেন্স লোনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায় শেষ কৰি অহা কিছুদিনৰ পৰা আমি তৃতীয় পৰ্যায়ৰ কাম আৰম্ভ কৰিম। এই পৰ্যায়ত লোন লোৱা মহিলাসকলৰ লোন আমি বেংকত ঘূৰাই দি NOC আমি মহিলাসকলক ঘৰে ঘৰে আমি বিতৰণ কৰিম। অৰ্থাৎ আমাৰ নিৰ্বাচনসমূহত আমি যদি এফালে উন্নয়নৰ প্ৰতিশ্ৰুতি দিছোঁ, সেই কামো আমি কৰিছোঁ, এফালে যদি আমি দৰিদ্ৰ লোকসকলৰ বাবে চৰকাৰী আঁচনিৰ কথা কৈছোঁ, আমি সেই কামো কৰিছোঁ। আৰু তাৰ লগে লগে চৰকাৰী প্ৰক্ৰিয়াটোক ৰাইজৰ ওচৰ চপাই আনিবলৈ আমি প্ৰচেষ্টা কৰিছোঁ। আজি যদি আমাক কাষ্ট চাৰ্টিফিকেট লাগে,
আমি কম্পিউটাৰত আবেদন কৰিলে আজি আমি কাষ্ট সাৰ্টিফিকেট পাব পাৰো আজি যদি আমি হায়াৰ সেকেন্ডাৰীত ফাৰ্স্ট ডিভিজন পাইছো আমি স্কুটি এখন পাব পাৰো আজি যদি আমি আমাৰ যদি ৰাইজে কোনোবা এখন দ্বিতীয় অফিসত গৈ লাইসেন্স এখন বিচাৰে টকা পইচা নিদিয়াকৈ লাইসেন্সখন কম্পিউটাৰৰ পৰাই পোৱাৰ আমি ব্যৱস্থা কৰিছো আজি যদি কোনোবা এজন যুৱক যুৱতীয়ে নিজৰ নামটো নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিব খোজে তেওঁলোকে যাতে অফিসত যাব নালাগে ঘৰৰ পৰাই কম্পিউটাৰৰ জৰিয়তে যাতে নিয়োগ বিনিময়ৰ সাৰ্টিফিকেট পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা কৰিছো নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ চৰকাৰ শাসনলৈ আহিলে আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম আজি আপোনালোকে দেখা পাইছে 40,000 ল'ৰা ছোৱালীক আমি চাকৰি দিলো তামুলপুৰ বাক্সাৰ বহুত ল'ৰাই পুলিচত চাকৰি পালে মোলৈ হোৱাটছআপ পঠাই যে দাদা আমি চাকৰি পালো বুলি আজি আপোনালোকে যোৱা কেইদিনমান আগতে লাচিত দিৱস আমি পালন কৰিছিলো বাক্সাৰ এছপিয়ে মোক ক'লে যে স্যাৰ আমাৰ ইয়াৰ প্ৰায় 300 জন ল'ৰাই কমাণ্ডো বেটেলিয়নত চাকৰি পাইছে আমি তেওঁলোকৰো এটা প্ৰচেছন কৰাব খোজো আজি আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজে টকা পইচা খৰচ নকৰাকৈ চাকৰিৰ আজি মুখ দেখিব পাৰিছে অহা কেইদিনমানৰ ভিতৰতে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰক্ৰিয়া শেষ হ'ব 30,000 লোকে আৰু চাকৰি পাব আৰু জানুৱাৰী মাহৰ 30 তাৰিখৰ ভিতৰতে 40,000 আৰু 30,000 70,000 হৈ গল বাকি থকা 30,000 চাকৰিৰো আমি বিজ্ঞাপন মুকলি কৰি দিম আকৌ এবাৰ পুলিচৰ চাকৰি ওলাব আকৌ এবাৰ ফৰেষ্ট বেটেলিয়নৰ চাকৰি ওলাব আকৌ এবাৰ তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰি ওলাব মই আমাৰ বিটিআৰৰ ডেকা শক্তিক অনুৰোধ কৰিম এতিয়া বন্দুক ল'ব নালাগে মাত্ৰ কলম লওক মাত্ৰ কিতাপ হাতত লওক আপোনালোকৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব যি বিটিআৰত চলি থকা অন্যায়ৰ বিৰুদ্ধে আপোনালোকে যদি বন্দুক তুলি লৈছিল সেই দিন পাৰ হৈ গল এতিয়া কোনো মানুহে অন্যায় নকৰে এতিয়া মাত্ৰ আপোনালোকে কলম তুলক আপোনালোকে স্কুল কলেজত নিয়মীয়াকৈ পঢ়ক আমাৰ চৰকাৰে দায়িত্ব ল'ব যাতে এটকাও খৰচ নকৰাকৈ আমি দুখীয়াৰ পৰা দুখীয়া ৰাইজক আমি চৰকাৰী চাকৰি আমি দিব পাৰো শ্ৰদ্ধাৰ ৰাইজ চৰকাৰী চাকৰিৰ লগে লগে আমাৰ নিবনুৱাসকলক আত্মসংস্থাপনৰো আমি সুবিধা দিব লাগিব এইবাৰ আমি আকৌ নতুনকৈ 5,000 কোটি টকা আমি খৰচ কৰিব খুজিছো যাৰ জৰিয়তে আমি স্বয়মৰ দৰে আঁচনি কৰিম নতুনকৈ কোনোবাই যদি ধানৰ মিল কৰে তাত সাবসিডি দিম কোনোবাই যদি গুদাম কৰে তাত সাবসিডি দিম কোনোবাই যদি ভাল খেতি কৰে তাৰ কাৰণেও আমি সাবসিডি দিম যাতে আমাৰ ডেকা শক্তিয়ে তেওঁলোকৰ যি প্ৰডাক্টিভ কেপাসিটি আছে তেওঁলোকৰ যি শক্তি আছে সেই শক্তি যাতে অসমৰ নৱনিৰ্মাণৰ কামত ব্যয় কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ আমাৰ ৰাজ্যখনত আজি আমাৰ বিটিআৰৰ এই অনুষ্ঠানত আমি দুখনকৈ আদৰ্শ বিদ্যালয়ৰো আজি আমি মুকলি কৰিছো ইয়াৰ উপৰিও আমি অংগনবাদী কেন্দ্ৰসমূহো আমি নতুনকৈ বনাই আছো অহাবাৰ আমাৰ চৰকাৰে আৰু এটা কৰ্মযোগ্য হাতত ল'ব খুজিছে সেয়া হ'ল অসমৰ হাইস্কুল সমূহক নতুনকৈ বনোৱা পুৰণি ভাঙি যোৱা ঘৰবিলাকৰ পৰিৱৰ্তে আমি হাইস্কুল সমূহক একোটা নতুন বিল্ডিং উপহাৰ দিয়া আমি ইতিমধ্যে সিদ্ধান্ত লৈছো অহা বছৰ আমি 500 নতুনকৈ স্কুল বনাম আৰু প্ৰত্যেকখন স্কুলত আমি 5 কোটিৰ পৰা 8 কোটি টকালৈকে আমি খৰচ কৰিম যাতে অসমৰ শিক্ষা ব্যৱস্থাই এটা নতুন ৰূপ পাব পাৰে আজি বিটিআৰে প্ৰাথমিক বিদ্যালয়সমূহ নিৰ্মাণৰ দায়িত্ব লৈছে আৰু ৰাজ্য চৰকাৰে হাইস্কুল আৰু হায়াৰ সেকেন্ডাৰী সমূহ নিৰ্মাণৰ বাবে আমি কাম আৰম্ভ কৰিব খুজিছো এই ধৰণে বিটিআৰ আৰু ৰাজ্য চৰকাৰ আমি হাতত হাত ধৰি এখন সৰ্বতো প্ৰকাৰৰ বিকশিত বিটিআৰ আৰু সৰ্বতো প্ৰকাৰৰ বিকশিত এখন অসমৰ বাবে আমি নিৰন্তৰ কাম কৰিছো আৰু কাম কৰি যাম শ্ৰদ্ধাৰ ৰাইজ
অসমৰ দৰে ৰাজ্য এখনত এনে ধৰণৰ আঁচনি কৰা সম্ভৱ নহয়। 15,000 কোটি টকা এই প্ৰজেক্টটোত জানুৱাৰীত আমি আন জিলাসমূহত আৰু 15,000 কোটি টকাৰ কাম আৰম্ভ কৰিম। অসমৰ বাবে সেয়া সম্ভৱ নাছিল, কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু অসমৰ ৰাইজৰ সহযোগত আজি আমি অসম্ভৱকো সম্ভৱ কৰি তোলাৰ এটা নতুন পথেৰে আগবাঢ়িছো। মই প্ৰায় সভা সমিতিত কওঁ যে যদি আমাৰ অসমৰ ৰাইজে আমাক আশীৰ্বাদ দি থাকে, তেতিয়াহ'লে অসমীয়াই আকাশখনো চোৱাৰ শক্তি আছে আৰু সেই কাম আমি একেলগে মিলি কৰিম আৰু সেই ধৰণে আমি আগুৱাই যাম। মাত্ৰ ৰাইজৰ সহযোগিতা লাগিব, ৰাইজৰ সহযোগিতা লাগিব। বন্দুকেৰে নহয়, আন্দোলন ধৰ্মঘটেৰে নহয়, শিক্ষা, সংস্কৃতি, ক্ৰীড়া আৰু চৰকাৰৰ লগত সহযোগিতাৰে আমি এখন নতুন অসম, এখন নতুন বিটিআৰ আমি নিৰ্মাণ কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি ইমানবোৰ ৰাইজে একেলগে ইয়াত গোট খাই আমাৰ এই উন্নয়নৰ যি যাত্ৰা, তাত আপোনালোকে যি আশীৰ্বাদ দিলে, তাৰ বাবে মই পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। ৰাজ্য চৰকাৰে এই যিখন মেডিকেল কলেজ আৰম্ভ কৰিছে আৰু স্বাস্থ্য বিভাগে যি উদাৰ মন লৈ তামোলপুৰৰ ৰাইজৰ বাবে কাম কৰিব ওলাই আহিছে, তাৰ বাবে মই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই ৰাইজক অনুৰোধ কৰিম যাতে কেশৱ মহন্ত ডাঙৰীয়াৰ কাৰণে এটা ডাঙৰ হাত চাপৰি আপোনালোকে বজাই দিয়ে। কৃপণালী নকৰিব, দিব আহিছে, গতিকে হাত চাপৰিয়ে যাব, বাকী একো নাযায়। এটা দীঘলীয়া হাত চাপৰি বজাই দিয়ক। আজি আমাৰ এই বিটিআৰৰ উন্নয়নৰ বাবে প্ৰমোদ বড়ো আৰু উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়াই নিৰন্তৰভাৱে মোক সদায় হেঁচা দি থাকে। এই দুইজনৰ কাৰণে আৰু এটা দীঘলীয়া হাত চাপৰি বজাবলৈ মই আপোনালোকক অনুৰোধ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, 2003 চনৰ পৰা বড়োভূমিৰ লগত মোৰ চিনাকি। এই গোটেই প্ৰক্ৰিয়াটোত মই সদায় দেখি আহিছোঁ যে দূৰৰ পৰা হওক, ওচৰৰ পৰা হওক, বিশ্বজিৎ দৈমাৰীয়ে সদায় তামোলপুৰৰ উন্নয়নৰ বাবে চিন্তা কৰে, কাম কৰে। আজি অসম বিধানসভাৰ অধ্যক্ষৰ দৰে সন্মানীয় আসনত আমি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক দেখা পাইছোঁ। তেখেতৰ বাবেও এটা দীঘলীয়া হাত চাপৰি মাৰিবলৈ মই আপোনালোকক অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ মঞ্চত জলেন দৈমাৰী, ভূপেন বড়ো বিধায়কসকল আছে। আমাৰ ইয়াৰ বিটিআৰৰ EM আৰু MSc সকল আছে। আমাৰ ইয়াত বিটিআৰৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া আছে, অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া আছে। এই টিমটোৱেই BTCক পৰিৱৰ্তন কৰিব লাগিব। এই টিমটোৰ জৰিয়তে আমি BTCৰ উন্নয়নৰ, বিটিআৰৰ উন্নয়নৰ এটা নতুন ইতিহাস আমি ৰচনা কৰিব লাগিব। সকলোকে আশীৰ্বাদ জনাই আপোনালোকে এটা দীঘলীয়া হাত চাপৰি মাৰক। শ্ৰদ্ধাৰ ৰাইজ, পুনৰবাৰ তামোলপুৰৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। যেতিয়াই মই তামোলপুৰত আহোঁ, তামোলপুৰৰ ৰাইজে সদায় মোক মৰম কৰে, সদায় আশীৰ্বাদ দিয়ে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় যাতে মোৰ মূৰৰ ওপৰত থাকে, তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাই পুনৰবাৰ আপোনালোকক মোৰ ধন্যবাদ, কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে। प्रधानमंत्री महोदय जी से निवेदन